গাইজ মই যিনি আপোনালোক সকলোকে মোৰ চেনেলৰ আৰু এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া গাইজ অলৰেডি মই ৰেডি হৈ গৈছোঁ। আপোনালোকে দেখিছে মই ৰেডি হৈ আপোনালোকৰ আগত আজি ওলালোঁ। এতিয়া মূৰটোহে ফনিয়াবলৈ বাকী আছে জাষ্ট। আজি মই গৈ আছোঁ অকণ নগাঁৱলৈ। তো ইমান দিন হৈ গ'ল গাইজ মই নগাঁও যোৱা নাই। তো কেনেকুৱা লাগি আছে। তো কিবা কিবি বজাৰো কৰিম তাতে। তো মই বোলো নাই এনেও গৰম আহি যাব, পিছত আৰু গৰমত নগাঁও যাব নোৱাৰি। তো আজি বোলো অকণ কিবাকৈ মানে ভাল লাগি আছে মনটো। তো নাই বোলো আজি ওলাই দিওঁ। তেন্তে গাইজ আপোনালোক মোৰ লগতেই থাকক আৰু মোৰ লগতেই বলক। মই কি কৰোঁ নকৰোঁ অকণ দেখাম। এইখিনিতে আৰু এটা কথা গাইজ, যিসকল মোৰ চেনেলত নতুন প্লিজ সিহঁতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকল পুৰণা সিহঁতক মোৰ ফালৰ পৰা বহুত ধন্যবাদ। তেন্তে গাইজ আৰু যদি ভিডিঅ'টো মোৰ চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভাল নালাগে বাট তথাপিও চাই থাকিব, চাওঁতে ভাল পোৱা আৰু ভাল লগা হৈ যাব। তেন্তে গাইজ মই আপোনালোকক নেক্সট আকৌ লগ পাই আছোঁ। তেতিয়ালৈকে আপোনালোক ভিডিঅ'টো চাই থাকক। ওলাম তো এতিয়া অকণ তামোল মুখত লৈ লওঁ। তামোল খাই গ'লে ভাল লাগে। আজিকালি এইটো অভ্যাস হৈ গ'ল মোৰ। তামোল খাই যাওঁ, তামোল খালে কিবা এটা ভাল লাগে। তেন্তে গাইজ আপোনালোক মোৰ লগতে থাকিব আৰু মোক হেল্প কৰিব, লগত থাকি মোক আগুৱাই লৈ যাব। তো আপোনালোকৰ ওপৰতেতো আমাৰ কথা। তেন্তে গাইজ ইমানখিনি মৰম দিছে, ইমান ভাল পাইছে আপোনালোকে। তো আগলৈ এনেকেই ভাল পাব। তেন্তে গাইজ মই ৰাস্তাত ওলাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। গাইজ গাড়ীত উঠি দিলোঁ। পাই যাম। আমি দগাও হৈ গৈ আছোঁ আজি। এইখিনিতে বিনিয়ে মোক কিবা এটা সুধিছিলে আৰু মই কৈ আছোঁ বুলি কৈছিলোঁ। কৈ আছোঁ ফাইনেলি আমি এতিয়া আমাৰ দগাও বজাৰ পোৱাৰ আগত তেল ডিফুত মানে তেল ভৰাব গৈছিলোঁ। তো তাত গৈছোঁ মানে তেল ভৰাই। তাৰপিছত ইয়াৰ পৰা আকৌ আমি দগাও হৈ কিনে নগাঁৱলৈ যাম। তো সেইবুলি অখন দেৰি ৰখি দিছিলোঁ ইয়াত। তো ফাৰ্ষ্টত আমি ভাবিছিলোঁ বন্ধ নেকি, তাৰপিছত বিচাৰি চালোঁ যে না মানুহ আছে খোলাই। তাৰপিছত গ'লোঁ আৰু তেল ভৰাবলৈ। গাইজ ইয়াৰ পৰাই আমাৰ বজাৰ আৰম্ভ হৈ গৈছে। বোলো নাই অকণ দেখাই লৈ যাওঁ আপোনালোকক বজাৰ। তো ইয়াতে আকৌ গাড়ীত গান বাজি আছিলে। তো কপিৰাইট আহি যাব বুলি মই আকৌ ভইচ দি দিছোঁ। এয়া LP স্কুল হয়। আমি আগত এইপিনেদি সদায় স্কুল যাওঁ মানে। আজিকালি অকণ চেঞ্জ হ'ল। আগতো এনেকুৱা নাছিলে, মানে বেলেগ আছিলে। তো আছিলে মানে দোকান চোকান এইবোৰ বহুত কম আছিলে। আজিকালি বহুত দোকান হ'ল, বজাৰ ডাঙৰ হ'ল। আমি যেতিয়া স্কুল যাওঁ তেতিয়া মানে এইপিনেদি গ'লে মানে আগৰ কথা মনত পৰি যায়। আমি কেনেকৈ গৈছিলোঁ স্কুলত, বা ইমান দূৰ চাইকেল দি গৈছিলোঁ। তেতিয়া মই 5ৰ পৰা ক্লাছ 10লৈকে মই দগাঁৱতে পঢ়িছিলোঁ। একচুৱেলি আজিকালি এইপিনেদি গ'লেই মোৰ মনত পৰি যায় আগৰ দিনৰ কথাবোৰ। মই কেনেকৈ সদায় যাওঁ, মানে ৰেগুলাৰটো স্কুলটো ৰেগুলাৰ যাব লাগে, মানে ডেইলি যাওঁ। ৰাতিপুৱা আকৌ 3টামানত আহোঁ। তো আজিকালি এইপিনেদি গ'লে মানে মনত পৰি যায়। আছে মোৰ লগৰ বহুত ল'ৰা ছোৱালী আছে, এতিয়াও মই পাওঁ মোৰ ক্লাছমেট।
সিহঁত বেছিভাগ দগাৱৰেই হয়। কেতিয়াবা কেতিয়াবা সিহঁতক পাই যাওঁ, তো আগৰ কথা মনত পৰি যায়। আমি এতিয়া শিঙাৰী বজাৰত আহি পালোঁ। শিঙাৰী বজাৰ পাৰ হৈ আছোঁ, মানে ইয়াতে অকণ দেৰি ৰখি দিছোঁ। তো সিহঁতে পাণ চান কিবা খাব গৈছে, মানে মই বহি বহি অকণ ৰেকৰ্ড কৰি আছিলোঁ আপোনালোকক দেখাবলৈ। আপোনালোকক অকণ দেখাই দিওঁ। 5 মিনিট ৰখিম, তাৰপিছত গুচি যাম ইয়াৰ পৰা। গাইছ, ইমানেই গৰম লাগিছে কি ক'ম, আজিকালি মানে উপায় নাই আৰু, ইমানেই গৰম। এয়া গাইছ, মই নগাঁও আহি পাই গ'লোঁ। নগাঁও মানে ইমানেই ধূলি, কি ক'ম আৰু, অৱস্থা নাইকিয়া হৈ যায় মানে ধূলিৰ কাৰণে। আজিকালি ক'ৰবাত গ'লে ধূলিৰ কাৰণে মানে অৱস্থা নাথাকে আৰু, কি ক'ম, ইমানেই ধূলি মানে মানুহ বগা হৈ যায়, কোনো কথা নাই মানে, ডিৰেক্ট বগা। আৰু ধূলি যে মানে বৰষুণ চৰষুণ নাই যে। এয়া গাইছ, চাওঁতে হস্পিটেল আহি পালোঁ। তো বাক মানে ডক্টৰ দেখাই লওঁ, বাৰ জ্বৰ হৈ আছে এইকেইদিন ধৰি। হস্পিটেলত আহি গ'লোঁ, এজ এ হস্পিটেল বাক অকণ ডাক্তৰ দেখাব লাগে। ডাক্তৰ দেখাই পিনে পিছত ওলাই যাম। এয়া মই ভিতৰলৈ সোমাই গৈ আছোঁ। এতিয়া কিন্তু এন্ধাৰ হৈ গৈছে, পিনে একোৱেই দেখা নাপায়। মই পিছত আকৌ আপোনালোকক লগ পাই আছোঁ। এয়া বাক অকণ ডক্তৰ দেখাম, মানে বাৰ অলপ গা বেয়া, জ্বৰ হৈ আছে। তো সেইকাৰণে আমি এতিয়া ফুৰি আছোঁ। মই ডক্টৰ দেখাই লওঁ, তাৰপিছত মই আকৌ লগ পাই আছোঁ। আমি এতিয়া বহি আছোঁ, ডক্টৰ নাই, চাই লওঁ কিমান টাইম লাগে আৰু। সেই ডক্টৰৰ তাত আহিলে এইটোৱে প্ৰব্লেম, মানে বহুত লেট হয়। মই মানে এইপিনে বজাৰটো চাই আছোঁ। গেছ ডক্টৰৰ পৰা ওলাই গ'লোঁ, এতিয়া এইপিনে আহিলোঁ আৰু মোৰ অলপ বজাৰ কৰিবলগীয়া আছে তাতে। গেছ চাই আছোঁ কাপোৰ পচন্দ নহয়, কেতিয়াবা পচন্দ হয়, কালাৰ ভাল নাথাকে, কিবা না কিবা এটা প্ৰব্লেম লাগিয়ে আছে মানে। তেন্তে গেছ ঠিক আছে, ইয়াৰ পৰা গৈ লওঁ কাপোৰৰ বজাৰ কৰি, তাৰপিছত আকৌ লগ পাই আছোঁ। মই এতিয়া পাৰ্লাৰৰ আগত ৰৈ আছোঁ। তো এতিয়া বা গৈছে পাৰ্লাৰত, মানে মই খাই বৈ আহিলোঁ, ইমানেই ভোক লাগিছিলে। এতিয়া পাৰ্লাৰত গৈছে, অকণ দেৰি ৰখিব লাগিব। তো ইয়াত অকণ দেৰি ৰখি লওঁ, তাৰপিছত ঘৰৰ পিনে যামগৈ আৰু। অকণ বজাৰ কৰিলোঁ, কাপোৰ চাপোৰ ল'লোঁ। তো এতিয়া ফাইনেলি ঘৰৰ পিনে যাব লাগিব, বেছি লেট নকৰোঁ। তেন্তে গেছ মই ঘৰ পিনে গৈ লওঁ, তো পিছত মই আপোনালোকক লগ পাই আছোঁ। এয়া গাইছ, আমি এতিয়া ওলাই দিলোঁ, তো ঘৰৰ পিনে আহি গৈছোঁ। তো গাইছ, আৰু ৰাস্তাত কেমেৰা অন নকৰোঁ, এনেই ভিডিঅ'টো বহুত দীঘল হৈ যাব। একেবাৰে ফাইনেল ঘৰত গৈ অন কৰিম। গাইছ, এয়া এতিয়াহে আহিলোঁ জাষ্ট, এয়া অকণ দেৰি মানে আহি পালোঁ, অকণ দেৰি আগত 5 মিনিটমান হ'ল। এতিয়া লাহে লাহে এয়া চাক, কাণফুলি খুলি আছোঁ। তো গাইছ, এতিয়া মই অকণ ফ্ৰেছ হ'ম, তো তাৰপিছত চাওঁ কি কৰা যায়। ইমানেই সন্ধিয়া হৈ গৈছিলে, ইমানেই এন্ধাৰ হৈ আহিছিলে, যাৰ কাৰণে মই একেবাৰে কেমেৰা অন কৰিব পৰা নাই। তো সেইকাৰণে আহোঁতে আপোনালোকক একো দেখাব নোৱাৰিলোঁ। তেন্তে গাইছ, এতিয়া মই ঘৰ পাই গ'লোঁ যেতিয়া, আৰু টেনশ্যন নাই। তো মই এতিয়া লাহে লাহে কাপোৰ কানি চেঞ্জ কৰি লওঁ, তাৰপিছত মই আকৌ লগ পাই আছোঁ আপোনালোক। তো এয়া ফ্ৰেছ হৈ আহিলোঁ, আৰু ৰাতিৰ কাৰণে এয়া বনাব লৈছোঁ। এয়া হৈছে বেঙেনা কাটি থৈছে, আৰু এয়া হৈছে মাছ। তো মাছ ধুই লৈ আনিছে ফাইনেলি। এইটো মাছৰ লগত এতিয়া বনাই দিম, বনাম বেঙেনাৰ লগত। তো আপোনালোক অকণ পিছত মই দেখাই আছোঁ ফাইনেল লুকটো কেনেকৈ বনাওঁ। তেন্তে গাইছ, পিছত মই আকৌ ফাইনেল লুক একদম হৈ গ'ল। এতিয়াহে নমাইছে, ধোৱা ওলাই আছে। মই গৰমে আপোনালোকক দেখাই দিলোঁ, জাষ্ট নমোৱা মাত্ৰই দেখাই দিলোঁ আপোনালোকক। তো অকণ পিছত খাম, আৰু ভাজি বনাব, তো দালি বনাব। সেইখিনি আৰু চাগে দেখাব নোৱাৰিম, ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব।
তেন্তে গাইজ আজি ইমানেই আছিলে মোৰ ব্লগ